নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰ্ণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই নাৰিকল আৰু চুজিৰে লাডু বনাম আৰু আপোনালোককো অকণমান এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই নাৰিকল আৰু চুজিৰে লাডুখিনি কেনেদৰে বনাইছোঁ। লাডুখিনি বনাবৰ বাবে প্ৰথমতে মই লৈছোঁ এয়া দুটা নাৰিকল। এতিয়া নাৰিকল দুটা মই কুৰকুৰাটোৰ পৰা এৰুৱাই লৈছোঁ আৰু নাৰিকলৰ পাছফালে থকা এই কুলা অংশটো এইটো মই চুৰিখনেৰে ধুনীয়াকৈ কাটি এৰুৱাই লৈছোঁ। এইখিনি চফা কৰি ল'ব লাগিব, নহ'লে লাডুখিনি কুলা হৈ যাব। এইখিনি ধুনীয়াকৈ চফা কৰি ল'লে বগা হৈ থাকে, সেইকাৰণে মই ধুনীয়াকৈ চফা কৰি ল'লোঁ। আৰু এয়া দেখিছে মই ভিডিঅ'টোত দেখুৱাৰ দৰে গোটেই নাৰিকলখিনি এনেকৈ চফা কৰি ল'ম। গোটেইখিনি দেখুৱাই থকা নাই, মাত্ৰ ৩-৪ পিচমান চফা কৰি আপোনালোকক দেখুৱাই দিলোঁ। আৰু ইফালে থকা বাকীখিনিও মই চফা কৰি ল'ম। পিছফালে কুলা অংশটো চফা কৰাৰ পিছত মই নাৰিকলখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মিক্সাৰৰ জাৰ এটা লৈ তাতে এইখিনি ভৰাই দিছোঁ আৰু এইখিনি ধুনীয়াকৈ পিচি ল'ম। আৰু এইফালে এয়া নাৰিকলখিনি ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া ইয়াতে মই দুটা নাৰিকলত 1.5 কাপমান চেনি দিছোঁ। এতিয়া নাৰিকলখিনিৰ লগত চেনিখিনি ভালকৈ মিলাই ল'ব লাগিব আৰু মই হাতখনেৰে ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু এয়া ধুনীয়াকৈ মিলাই হৈ গ'ল। এতিয়া মই অকণমান সময় এইখিনি এনেকৈ চপাই পেলাই ৰাখি দিম। আধা ঘণ্টামান সময় এনেকৈ ৰাখি দিম, তেতিয়া যিখিনি চেনি গলা নাই সেইখিনি ধুনীয়াকৈ গলি যাব। এতিয়া লাডুখিনি বনাবৰ বাবে মই গেছত এখন কেৰাহী পাতিছোঁ আৰু তাতে চেনি সানি ৰখা নাৰিকলখিনি দি দিছোঁ। আৰু এইখিনি দিওঁতেনে মই গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিছোঁ, নহ'লে তলফালে পটককানে ধৰি যায়। আৰু এয়া লাহে লাহে অকণমান লৰাই আছোঁ আৰু নাৰিকলখিনি এনেকৈ মই গেছৰ ফ্লেমটো কমত ৰাখিয়ে অলপ সময় ভাজি ল'ম। আৰু এয়া 10-15 মিনিটমান সময় ভজাৰ পাছত মোৰ নাৰিকলখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। ইমানটো জোখতে লাডুৰ বাবে ৰাখি দিলেই হ'ল। এয়া দেখিছে ধুনীয়াকৈ মানে চেনিখিনি গলিলেই হ'ল। এতিয়া ইয়াতে মই আধা কাপমান এয়া চুজি দিছোঁ। এতিয়া চুজি আৰু নাৰিকলখিনি ভালকৈ মই অকণমান সময় এনেকৈ মিক্স কৰি ভাজি ল'ম। এয়া ধুনীয়াকৈ মোৰ চুজি আৰু নাৰিকলখিনি ভজা হৈ গ'ল। এয়া দেখিছে খুব ধুনীয়াকৈ আঠা আঠা হৈ গৈছে লাডুৰ জোখত। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া মই নাৰিকল আৰু চুজিখিনি কেৰাহীখনৰ পৰা কাঢ়ি লৈছোঁ। কাঁহী এখনত অকণমান ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। গৰমে গৰমে বনাবলৈ ভাল নহয়, মানে অকণমান ঠাণ্ডা হ'লেহে নাৰিকলৰ লাডু খুব ধুনীয়াকৈ টান হয়। আৰু এইফালে মই লাডু বনাবৰ বাবে আৰম্ভ কৰিছোঁ। এয়া দেখিছে প্ৰথমতে মই এটা লাডু বনাবলৈ চাইছোঁ। এয়া খুব ধুনীয়া আঠা হৈছে চুজি আৰু নাৰিকলখিনি। এয়া খুব ধুনীয়া লাডু হৈছে। মই অকণমানকৈ লৈ এনেকৈ হাতেৰে লাডুখিনি বনাই দিছোঁ। এনেকৈ হাতেৰে ঘূৰাই দিলে লাডুটো খুব ধুনীয়া নিমজ হয়। এয়া দেখিছে মোৰ লাডু খুব ধুনীয়া হৈছে। মই ইয়াত 2টামান বনাই দেখুৱাই দিছোঁ। আৰু এয়া মই এনেকৈ অকণমানকৈ লৈ এনেকৈ বনাই গৈছোঁ। আৰু যিমানে ঠাণ্ডা হয় আচলতে নাৰিকল বা চুজি লাডু সিমানে ধুনীয়া হয়। আৰু এয়া দেখিছে ঠাণ্ডা হ'লে বেছি টান হৈ গৈ থাকে। মই পাছত দেখুৱাম বাৰু লাডুটো কিমান ধুনীয়াকৈ টান হৈছে। প্ৰথমতে লাডুখিনি মই এয়া বনাই লৈছোঁ। আৰু এয়া অকণমানকৈ লৈ এনেকৈ হাতেৰে মুঠিওৱাৰ পিছত হাতৰ তলুৱাখনত এনেকৈ ঘঁহাই দিছোঁ, তেতিয়া খুব ধুনীয়া গোল হয়। আৰু এইফালে দেখিছে মোৰ আধাতকৈ বেছি লাডু বনোৱা হৈ গ'ল। আৰু বাকীখিনি বনাই হয় মানে আপোনালোকে মোৰ ভিডিঅ'টো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি মই বনোৱা পদ্ধতিটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও এবাৰ মই বনোৱা ধৰণে বনাবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আৰু এইফালে এয়া দেখিছে মোৰ নাৰিকল আৰু চুজিৰ লাডুখিনি বনোৱা প্ৰায় সম্পূৰ্ণ হৈয়ে গৈছে। একেবাৰে শেষৰটো লাডু এয়া মই বনাই আছোঁ। এয়া দেখিছে এনেকৈ হাতেৰে মুঠিয়াই পিছত এনেকৈ হাতৰ তলুৱাখনত ঘূৰাই দিলোঁ। খুব ধুনীয়া হৈছে লাডুখিনি। এয়া মই অকণমান আপোনালোকক ওচৰৰ পৰা আকৌ এবাৰ লাডুখিনি দেখুৱাই দিছোঁ।
লাডুখিনি ঠাণ্ডা হ'লত খুব ধুনীয়া টান হৈছে। এয়া দেখিছে, এনেকৈ এটা দুটা লাডু মই অকণমান ওপৰৰ পৰা পেলাই দেখুৱাই দিছোঁ আৰু দুই এটা লাডু এয়া মই টুকটুকাইও দেখুৱাই দিছোঁ। এয়া দেখিছে লাডুখিনি ভাগি যোৱা নাই। কোমল হ'লে লাডুখিনি এনেকৈ টুকটুকাই দিলে ভাগি যায়। আৰু শেষত আপোনালোক সকলোলৈকে মোৰ লগত ইমান সময় সহযোগ কৰাৰ বাবে সকলোলৈকে ধন্যবাদ।